অসম তথা কাৰ্বি আংলঙৰ গৌৰৱ বিশিষ্ট ঔপন্যাসিক পদ্মশ্ৰী ৰংবং তেৰাঙৰ অমৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে আগবঢ়াইছে ঔপন্যাসিকগৰাকীৰ বাসগৃহৰ চৌহদতে সাজিব পুথিভঁৰাল CM ৰংহাঙে আজি স্থাপন কৰিলে আধাৰশিলা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে কাৰ্বি পাহাৰত পাৰখোৱাত আছুসহ 30 জনগোষ্ঠীয় সংগঠনৰ বিক্ষোভ কাৰ্যসূচী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোৰ সমদল আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ জোৰ সমদলত সহযোগ কৰিলে তিৱা বড়ো মিচিং ৰাভা আদি কেইবাটাই জনগোষ্ঠীয় ছাত্ৰ সংগঠনে নমস্কাৰ ষ্টুডিঅ'ত মই পৰমজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ অসম তথা কাৰ্বি আংলঙৰ গৌৰৱ বিশিষ্ট সাহিত্যিক তথা ঔপন্যাসিক আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙৰ অমৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদ ঔপন্যাসিক তথা বিশিষ্ট সাহিত্যিকগৰাকীৰ বাসগৃহৰ চৌহদতে নিৰ্মাণ কৰা হ'ব পুথিভঁৰাল এই লৈ দেওবাৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে স্থাপন কৰে ইয়াৰ আধাৰশিলা হয় কেবৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল তথা অসম জুৰি তীব্ৰ জোৱাৰ অব্যাহত থকাৰ মাজতে কাৰ্বি আংলং জিলাৰ সদৰ চহৰত আজি ওলাল ভাল আৰু আনন্দৰ খবৰ বিশিষ্ট ঔপন্যাসিক তথা সাহিত্যিক ৰংবং তেৰাঙৰ সমগ্ৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে কাৰ্বি পৰিষদ চৰকাৰ আগবাঢ়ি আহিছে পুথিভঁৰাল নিৰ্মাণ কৰিবলৈ পুথিভঁৰাল নিৰ্মাণৰ বাবে আজি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আধাৰশিলা স্থাপন কৰে সভাপতি প্ৰাক্তন ডিফু গভৰ্ণমেণ্ট কলেজৰ প্ৰিন্সিপাল পদ্মশ্ৰী ৰংবং তেৰাং তেখেতৰ সন্মান জনাই আৰু তেখেতে বহুতো কিতাপ লিখিছে ৰং মিলি আহিৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙৰ জনপ্ৰিয় অকল কাৰ্বি আংলং নহয় অসম নহয় ভাৰতৰ জনপ্ৰিয় এজন লিখক পদ্মশ্ৰী ৰংবং তেৰাং সাহিত্যিকগৰাকীৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে চৰকাৰীভাৱে পুথিভঁৰাল নিৰ্মাণৰ বাবে পৰিষদ চৰকাৰৰ প্ৰস্তাৱ আছিল দীৰ্ঘদিনীয়া হৈ গ'ল আজি মই ধন্যবাদ জনাইছোঁ মই মোৰ অভিনন্দন জনাইছোঁ অট'নমাছ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আজি CM মহোদয়ে আজি কিমান এটা মোৰ সপোন এটা আজি বাস্তৱত পৰিণত কৰিবৰ কাৰণে তেখেতে আজি আধাৰশিলা স্থাপন কৰিছে মই অত্যন্ত সুখী জিলা পৰিষদলৈ কাৰ্বি আংলঙৰ ৰাইজলৈ সমগ্ৰ অসমবাসীলৈ যে মোৰ এই কাউন্সিলে দিয়া এই যিটো লাইব্ৰেৰী ভৱনটো যাতে এখন গ্ৰন্থ বা পাঠকৰ গ্ৰন্থৰ এখন তীৰ্থভূমি হওক এইখিনিকে মই কামনা কৰিছোঁ অৱশেষত দেওবাৰে ইয়াৰ আধাৰশিলা স্থাপন কৰি এই কাৰ্যৰ প্ৰাথমিকতা সম্পন্ন কৰা হয় RSS গুণ্ডাগিৰি নচলিব আমি কেব নামানো আদি ধ্বনিৰে উত্তাল কাৰ্বি পাহাৰত পাৰখোৱা কেবৰ পৰা তিনি পাহাৰীয়া জিলাত তথা ষষ্ঠ অনুসূচী এলেকা ৰেহাই দিয়াৰ পিছতো কাৰ্বি পাহাৰত অব্যাহত আছে কেবৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ RSS গুণ্ডাগিৰি নচলিব আমি কেব নামানো আদি ধ্বনিৰে উত্তাল কাৰ্বি পাহাৰত পাৰখোৱা কেবৰ পৰা তিনি পাহাৰীয়া জিলাত তথা ষষ্ঠ অনুসূচী এলেকা ৰেহাই দিয়াৰ পিছতো কাৰ্বি পাহাৰত অব্যাহত আছে কেবৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ দেওবাৰে হাৱাঘাট আৰু পাৰখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 30টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উলিওৱা হয় কেবৰ বিৰুদ্ধে বিশাল জোৰ সমদল 30 জনগোষ্ঠীয় আহ্বান মতে আমি জুই লৈ পেলাই আমি সমদল কৰিছোঁ প্ৰতিবাদ কাৰ্যসূচী আমি কৰিছোঁ আজি আমাৰ খিলঞ্জীয়াৰ যিখিনি আমাৰ সা সুবিধা আছে সা সুবিধাখিনি ৰাজ্য চৰকাৰ তথা আমাৰ কেন্দ্ৰীয় চৰকাৰে নষ্ট কৰিছে গতিকে ইয়াত কোনো বাংলাদেশীৰ আগমন নচলিব আমি কেব আমি নামানো আমি কোনো পধ্যে আমি কেব মানিব নোৱাৰোঁ
আমি ৰাজ্য চৰকাৰক ধিক্কাৰ দিছোঁ যে তেওঁ নিজৰ জাতিটোকে বেচিবলৈ ওলাইছে। গতিকে আমি কোনো ধৰণৰ তেখেতসকলক আমি ক্ষমা কৰিব নোৱাৰোঁ আৰু ইয়াত কোনো বাংলাদেশীৰ আগমন নচলিব, অন্যথা আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কোনো কাৰণতে কেপ মানি লোৱা নহ'ব বুলি আছুসহ আন ছাত্ৰ সংগঠনৰ নেতৃত্ববৰ্গই পুনৰবাৰ স্পষ্ট কৰি দিয়ে অসম চৰকাৰক। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট, কাপ নিউজ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোৰ সমদল আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত বাহিৰ কৰা জোৰ সমদলত সহযোগ কৰিলে তিৱা ছাত্ৰ সংগঠনকে ধৰি বড়ো, মিচিং, ৰাভা আদি কেইবাটাও জনগোষ্ঠীয় ছাত্ৰ সংগঠনে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ, বিদেশীৰ বোজা আমাক নালাগে, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্লোগানেৰে বিশাল জোৰ সমদল বাহিৰ কৰা ছাত্ৰ সংগঠনসমূহৰ প্ৰতিবাদেৰে আজি সন্ধিয়া উত্তাল কৰে সমগ্ৰ সোণাপুৰ অঞ্চল। দিন যিমানেই অতিক্ৰম কৰি গৈ আছে সিমানেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমত জ্বলিছে অসমবাসীৰ ক্ষোভৰ অগ্নি। কেব আগৰে পৰা মানি অহা নাই, বৰ্তমান অথবা ভৱিষ্যতলৈও কোনোপধ্যে মানি ল'ব নোৱাৰোঁ বুলি ছাত্ৰ সংগঠনে সোঁৱৰাই দিয়ে অসম চৰকাৰক। উল্লেখ্য, আমৰি কাৰ্বি ছাত্ৰ সংগঠনৰ নেতৃত্বত আজি বাহিৰ কৰা জোৰ সমদলত কাৰ্বি ছাত্ৰ সংগঠনৰ লগতে তিৱা, মিচিং, ৰাভা, বড়ো আদি জনগোষ্ঠীয় ছাত্ৰ সংগঠনেও সহযোগ কৰে। গুৱাহাটীৰ পৰা ধৰম সিং ৰংহাঙৰ ৰিপৰ্ট, কাপ নিউজ। 70 দশকৰ দৰদী কণ্ঠশিল্পী শশীকলা সাঞ্চেপীৰ বিখ্যাত চতী মধুৰ আৰজুজি গীতৰ শ্ৰাব্য সংগীতৰ নৰূপত মুকলি। বিখ্যাত গীতটিক নৰূপত এটা কাৰ্বি আৰু এটা অসমীয়া ভাষাত সজাই পৰাই দিয়া এলবামত কণ্ঠদান কৰিছে প্ৰতিষ্ঠিত কণ্ঠশিল্পী প্লাবিতা শইকীয়াই। ডিফুৰ কলাকেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সংগীতৰ এলবামটি মুকলি কৰিলে গীতিকাৰ, সুৰকাৰ তথা কণ্ঠশিল্পী চন্দ্ৰকান্ত তেৰাঙে। প্ৰয়াত কবি গীতিকাৰ কেশাইৰ বীৰ ৰোমান্টিক সংগীতৰ এলবাম আৰজুজি নৰূপত সাজি কাচি ওলাল সংগীত প্ৰেমী ৰাইজৰ আগত। গীতৰ কথা আৱাহ সংগীত সকলো একে ৰাখি ইৰাজ শইকীয়াৰ প্ৰডাকশ্যনত প্ৰতিষ্ঠিত কণ্ঠশিল্পী প্লাবিতা শইকীয়াই কণ্ঠদান কৰা লগতে গোটেই গীতৰ গুৰুত্বমতে পৰিৱেশ তথা দৃশ্যৰে ভৰাই দি এক অনন্য মাত্ৰা প্ৰদান কৰিছে। সংগীতৰ এলবামটিত ভিডিঅ'গ্ৰাফিত আছে বাপুৰাম ৰংহাং, ব্যৱস্থাপনাত আছে মংগল ৰংপি। উল্লেখ্য যে গীতটিৰ অসমীয়ালৈ অনুবাদ কৰে যশস্বী উপন্যাসিক কবি পদ্মশ্ৰী ৰংপং তেৰাঙে। বিশিষ্ট লেখক সাংবাদিক সঞ্জু বৰাই আধৰা সংগীত এলবামটিৰ উন্মোচনী অনুষ্ঠানত উন্মোচক চন্দ্ৰকান্ত তেৰাঙৰ উপৰিও বিশিষ্ট কণ্ঠশিল্পী বিদ্যা সিং ৰংপি, জ্যেষ্ঠ সাংবাদিক লেখক নগেন বৰা আৰু সাংবাদিক লেখক পবিত্ৰ বৰা প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। পশ্চিম কাৰ্বি আংলং জিলাত আৰম্ভ হৈছে প্ৰি খ্ৰীষ্টমাছ। ডিচেম্বৰ মাহ অহাৰ লগে লগে মাহটোৰ পহিলা তাৰিখৰ পৰাই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে প্ৰি খ্ৰীষ্টমাছ। পবিত্ৰ বৰদিন সমাগত। এতিয়া খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে। ইয়াৰ বাবে ইতিমধ্যে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পহিলা ডিচেম্বৰৰ পৰাই আৰম্ভ কৰিছে পবিত্ৰ বৰদিনক আদৰাৰ বিভিন্ন কাৰ্যসূচী। মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্য 25 ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল প্ৰভু যীশু খ্ৰীষ্ট। প্ৰভু যীশুৰ জন্মৰ এই দিনটোতে সমগ্ৰ বিশ্বতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে পালন কৰে পবিত্ৰ বৰদিন।
কিন্তু ইয়াৰ পূৰ্বে এটা বিশেষ দিনত আশীৰ্বাদ প্ৰাপ্তিৰ দিন হিচাপে সমগ্ৰ বিশ্বতে খ্ৰীষ্টমাছ উদযাপন কৰা হয় বিশ্বৰ লগতে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ টেংৰা লাংছত হাইস্কুল খেলপথাৰত যে চিচি উদ্যোগত আয়োজন কৰা বৰ্ণাঢ্য কাৰ্যসূচীত বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে সমূহীয়াকৈ একত্ৰিত হৈ প্ৰভু যীশুক স্মৰণ কৰে লগতে যীশুৰ শান্তি আৰু মানৱতাৰ বাণী প্ৰচাৰ কৰাৰ বাবে যুৱক যুৱতী মহিলাসকলে প্ৰভু যীশুৰ ধৰ্মীয় গীত পৰিৱেশন কৰাৰ লগতে ধৰ্মীয় গীতত নৃত্য প্ৰদৰ্শন কৰে উক্ত অনুষ্ঠানত কাৰ্বি সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অংশগ্ৰহণ কৰি মত প্ৰকাশ কৰি কয় যে কাৰ্বি আংলঙত থকা সকলো জাতি জনগোষ্ঠীয়ে সমিল মিলেৰে থকাৰ লগতে প্ৰভুৱে সকলোকে আশা পূৰণ কৰে ইয়াৰ বাবে যীশুৰ ওচৰত প্ৰাৰ্থনা কৰে hempu kaning jekang lapen ke hempu jisu kaning jekang lapen hempu jisu ko pipi sikit hankang ma ala rahaya puthak ame waida karsapen alama puthak elitum bhan asamis lapen karbi tang tok jai pen sitame elitum bhan waida karsapen ang khanlo lasi elitum Arnam apan ke litum ciki vek nang ji Arnam han kroy vek nang ji Arnam sung olok lang de joka ke sung ke o Arnam nang ratha Arnam hirjumi nang pitha lasi litum Arnam apan ke itum hempu apan ke itum kai ke tame hirjumi chohan pon bom nang ji litum nang litum church long tame Sunday tin nang litum tame hadan Girja do po arnam lam cethan kecok cian dame nang tum cepekeng lapen ke hotel home service ta dodo মই কাৰ্বি আংলঙৰ যিমানখিনি ইয়াত বাহিন্দা স্থানীয় বাহিন্দাবিলাকৰ যাতে সুখ শান্তিৰে থাকে আৰু আহিবলগীয়া কামবিলাক যিবিলাকৰ যাতে পূৰণ হয় তাৰ কাৰণে মই বৰদিনত যিটো আমাৰ ভগৱান যিটো জিজাছ সেই জিজাছ যাতে আমাক আশীৰ্বাদ দিয়ে আৰু কাৰ্বি আংলং যাতে শান্তি বজাই ৰাখে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যীশুৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যে কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠী একেলগে থাকি কাৰ্বি আংলং শান্তি বজাই ৰাখিব লাগিব কাৰ্বি আংলং উন্নতি কৰিব লাগিব আৰু ব্যক্তিগত যিবিলাক আশা আকাংক্ষাবিলাকত যাতে পূৰণ হয় তাৰ কাৰণে যীশুৱে আমাক আশীৰ্বাদ দিব থেংক ইউ বৈঠালাংছৰ পৰা জাছনিংহি ৰিপৰ্ট কাপ নিউজ সময় হৈছে এটি শ্ৰম বাণিজ্যিক বিৰতিৰ Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলঙৰ চিফং চাজিৰত আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চিফং চাজিৰৰ পৰা PhD লাভ কৰা তিনিগৰাকীক আনুষ্ঠানিক সম্বৰ্ধনা হৈ যায় অঞ্চলটোৰ পৰা তিনিগৰাকী ব্যক্তি PhD লাভ কৰিবলৈ সমৰ্থন হোৱাত অতিশয় গৌৰৱান্বিত চিফং চাজিৰৰ নিবাসী
চিফং চাজিৰ গ্ৰাম উন্নয়ন কমিটিৰ সৌজন্যত আৰু চিফং চাজিৰৰ গাঁওবুঢ়া তথা শিক্ষাবিদ ৰাম তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিক সম্বৰ্ধনা জনাই তিনি PhD ডিগ্ৰীধাৰীক PhD ডিগ্ৰীধাৰী ক্ৰমে এমটেক ছাত্ৰ CM টিমু ৰাজনীতি বিজ্ঞানৰ ছাত্ৰী বন্দিতা তেৰণপি আৰু ইংৰাজী বিভাগৰ কাবিন তেৰণপি Madam, কেতিয়াও connectivity যাব নোৱাৰা Madam, every day মানে যেতিয়াই কম হৈ ইউনিভাৰ্চিটি যাব লাগিব মোৰ ক্লাছ কেইটা মেডামে নিজে কৰি দিয়ে এখানে তেওঁ কোনো So I congratulate her and further this sorts of education not only bring her অনুষ্ঠানত কাৰ্বি লেংগুৱেজ বৰ্ডৰ অধ্যক্ষ তথা ঠেকাৰ কাকতৰ সম্পাদক লংচিং তেৰণে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি PhD ডিগ্ৰীধাৰীসকলক একোখনকৈ কাৰ্বি চাদৰ আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰে Kini et afisi la so ansar choklo anke la submit dia rapi anke screening of handofo de la so kit professor bang teaching by external la present ke ko yang na po hombagati so kit উল্লেখ্য এই সম্বৰ্ধনা অনুষ্ঠানত চিফং চাজিৰৰ লগতে নিচেই সমীপত অৱস্থিত নেপালী গাঁৱৰ লোকসকলেও সদল বলে আহি সহযোগ কৰে আছিলে আৰু মোৰ টপিক অফ থিচিছ আছিল এইটো হ'ল ফাংচনিং অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিল ষ্টেট লোকেল ৰিলেশ্যন আচ্ছা আপুনি যে ভিডিঅ' কৰে তো এইটো কাৰ তত্ত্বাৱধানত মানে কৰা হৈছিলে আণ্ডাৰ দ্য ছুপাৰভিজন অফ ডক্টৰ KC দাস হেড অফ দ্য ডিপাৰ্টমেণ্ট পলিটিকেল চায়েন্স আছাম ইউনিভাৰ্চিটি ডিফু কেম্পাছৰ PhD kilong wala nulang so ang kangalong PhD kilong atumhan karcho amay tahon la sinangit pha la subsi nangi chitong nulong opening arong lo la pen daily topic abangke representation of women a select study of 5 northeast writers of fiction in English and pen daily supervisor ke English wanga Stefan Turner report Cat News কেবৰ বিৰুদ্ধে নেছয় আহ্বান দিয়া দুদিনীয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বন্ধত কাৰ্বি আংলং জিলাৰ KSA লামডিং ৰোড KSA KNCA ASTC APSLCকে ধৰি বিভিন্ন দল সংগঠনে জনাইছে সমৰ্থন কেবৰ বিৰুদ্ধে নেছয় আহ্বান দিয়া দুদিনীয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বন্ধত কাৰ্বি আংলং জিলাৰ KSA লামডিং ৰোড KSA KNCA ASTC APSLCকে ধৰি বিভিন্ন দল সংগঠনে জনাইছে সমৰ্থন বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদৰ জোৱাৰ বিভিন্ন সময়ত অব্যাহত থকাৰ মাজতে এই দুদিনীয়া বন্ধ কাৰ্যসূচীত অৱশ্যে KSA লামডিং ৰোড KSA KNCA ASTCয়ে 10 ডিচেম্বৰৰ দিনা সমৰ্থন জনোৱাৰ বিপৰীতে APSLCয়ে নেছয় আহ্বান দিয়া দুদিনীয়া বন্ধ কাৰ্যসূচীটো আগবঢ়াইছে পূৰ্ণ সমৰ্থন এই কথা সংগঠন কেইটিয়ে কাট নিউজলৈ প্ৰেৰণ কৰা পৃথক পৃথক প্ৰেছ বিবৃতিৰ যোগে জানিবলৈ দিয়ে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ